আপুনি এই আমাৰ যিটো মহান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ কেনেকৈনো আপুনি আকৃষ্ট হ'ল, কিয়নো ভাবিলে আপুনি অকণমান কওকচোন। কৃষ্ণ জয় গুৰু শংকৰ। আকৃষ্ট হোৱাৰ মূল কাৰণ বুলি ক'লে নিৰ্দিষ্টকৈ এটা নহয় আচলতে। কথাটো এনেধৰণৰ, আমি বামুণীয়া বন্ধুৰে আছিলোঁ। কৃষ্ণ যদিও ভাগৱতৰ মাধ্যমেৰে যেতিয়া কথাখিনি অনুধাৱন হ'ল, হৃদয়ংগম হ'ল, তেতিয়া গুৰুজনাৰ যিটো আদৰ্শ একদেৱ একক সেৱ একত দিনে নায়ক কৃষ্ণ সেই দৰ্শনটোৰ প্ৰতি আকৃষ্ট হৈ আমি চিন্তা চৰ্চাখিনি কৰি থকা হ'ল। আৰু কৰোঁতে 12 বছৰ দিন আমি এগৰাকী মিচিং যুৱতীৰ লগত মানে কৃষ্ণ যৌৱনৰ যিটো ব্যৱস্থা কৃষ্ণ ভাল পোৱা হ'ল, হয় হ'ল। আৰু 12 বছৰ দিন আমি ভাল পোৱাৰ অন্তত যেতিয়া তেওঁৰ লগত বিবাহ পাশত আবদ্ধ হ'লোঁ, কৃষ্ণ তেতিয়া আমাৰ সমাজৰ পৰা অকণমান যিটো আমি বুজি পাওঁ মানে কৃষ্ণ যে এঘৰীয়া বুলি কথা এটা আহি পৰে, হয় তেনেকুৱা এটা ব্যৱস্থাৰ মাজত আমি সোমাই পৰিলোঁ। আৰু সেইটো আচলতে ব্যৱস্থাৰ মাজত যে সোমাম সেইটো আগতেই মানে জ্ঞাত, যে তেওঁক বিবাহ কৰা আনিলে আমি যে সমাজৰ পৰা অকণমান আঁতৰিব লাগিব, এইটো জ্ঞাত সম্পূৰ্ণ। কৃষ্ণ তথাপিতো আমি মানে ভাবিলোঁ যে যাৰ লগত ঈশ্বৰ থাকে তেওঁৰ লগত সকলো থাকে, আৰু যাৰ লগত সকলো থাকে ঈশ্বৰ নাথাকে তেওঁৰ লগত সকলো থাকিও মিছা থাকে। কৃষ্ণ সেইটোৱে ভাগৱতৰ সত্য বস্তু। কৃষ্ণ গুৰুজনাই সেইটোকে দিছে আমাক। কৃষ্ণ সেইটো ভাবি যে সমাজখন যদি শুদ্ধ হয়, আমি সেইটো ব্যৱস্থাৰ মাজে আগবাঢ়িব পাৰোঁ নেকি ভাবি অকণমান মানে এনেধৰণে ভাবি আগবঢ়া হ'ল। কৃষ্ণ তাৰপিছত জীয়াই থাকিবলৈ যিহেতু সমাজ লাগিবই আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত আমাৰ গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হ'লোঁ সম্পূৰ্ণ কৃষ্ণ 3বাৰ আমাৰ গাঁৱৰ ৰাজহুৱা নামগৃহত মানে এখন সভা দিয়া হৈছে 3বাৰ। প্ৰত্যেক ঘৰ গৃহস্থিতে গৈ আমি আমাৰ একেবাৰে সৌহিত 6-7জন ব্যক্তিয়ে গৈ আমি মানে নিমন্ত্ৰণ কৰা হৈছে। 3 নম্বৰবাৰ মাত্ৰ 12-13জনমান ভকতৰহে উপস্থিতি হ'ল। প্ৰথম দুবাৰটো মানে অকল আমি কেইজনহে বহি থাকোঁ, নাহিলে 3 নম্বৰবাৰ যেতিয়া 12-13জন উপস্থিত হ'ল, তেতিয়া তেওঁলোকে ক'লে যে হেৰি হ'ল, আমি তোমাক সিদ্ধান্ত দিব নোৱাৰিম, কাৰণ আমি 14খন গাঁৱৰ মাজত আমি চলি থাকোঁ, গতিকে 14খন গাঁৱৰ 14জন ভকতেই নহ'ল, তুমি যদি নিমন্ত্ৰণ কৰিব পাৰা তেতিয়া আমি চিন্তা কৰিম। আমাক এটা উত্তৰ এটা দিলেই হ'ব, 2টাৰ এটা, যে তোমাক আমি ল'ব পাৰিম সমাজৰ ভিতৰত অন্তৰ্ভুক্তি কৰি, যে ল'ব নোৱাৰিম, যিকোনো এটা দিওঁ। আমাক এটাও সিদ্ধান্ত নিদিলে, পাৰিমো নগ'লে নোৱাৰিমো নগ'লে। পাৰিম বুলি কৈ যদি চৰ্তটো দিয়ে বোলে পাৰিম তুমি এবছৰ ৰ'ব লাগিব, আৰু নোৱাৰিম তুমি নিজৰ ব্যৱস্থা নিজে কৰা, তেনেধৰণে কোনো সদ উত্তৰ নিদিলে। মাত্ৰ এটা কথাই ক'লে যে আউনীআটী সত্ৰৰ যিজন পীতাম্বৰদেৱ গোস্বামী, তেওঁৰ পৰা যদি তুমি কাগজ এখন লিখাই আনিব পাৰা তেতিয়া আমি মানি ল'ম। এতিয়া আমি ভাবিলোঁ যিখন সমাজ এজন মানুহৰ নেতৃত্বত চলে, তেনেকুৱা সমাজত আমি থাকিতো লাভ নাই, কাৰণ একনায়কত্ববাদ গুৰুজনাই নাই দিয়া সমাজত। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘত সেই সুন্দৰ ব্যৱস্থাটো আছে, য'ত মানে গুৰুজনাই দিছে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমস্তজনে আমি একেখন মজিয়াতে একেলগে বহি আমি ঈশ্বৰৰ নাম আশ্ৰয় কৰিব পাৰোঁ। কোনো মানে ডাক্তৰ ইঞ্জিনিয়াৰ আহিলেও তেওঁৰ কাৰণে ওখ আসনৰ ব্যৱস্থা নাই, আৰু মিনিষ্টাৰ MLA বিধায়ক আহিলেও কোনো ওখ আসনৰ আছুতীয়া ব্যৱস্থা নাই, য'ত আমি একেলগে একেটা পৰ্যায়তে বহিলৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰি বৈকুণ্ঠ প্ৰাপ্তিৰ ব্যৱস্থা গুৰুজনাই দিছে, যিখন সমাজৰ নাম হ'ল বৈষ্ণৱ সমাজ। সেইখিনি চিন্তা চৰ্চা কৰি যেতিয়া ঘৰৰে মানে দদাই দিওঁ, আমাৰ আহোমৰ ভাষাত দেউতো লাগেই, গতিকে সমাজ বিশেষে খুৰা বুলি কয়, গতিকে এজন খুৰা সম্বন্ধীয় বাপে আমাক জনালে, আৰু ঘৰত মতা নামটো আমাৰ অকণমানি বুলি কয়। আপোনাৰ হয় কৃষ্ণ অকণমানি, গতিকে এনেই অকণি বুলি কয় একেবাৰে চমুকে, যে অকণি তই নিজৰ ব্যৱস্থাটো নিজেই কৰি ল বোলে, তই সমাজৰ কাৰণে ৰৈ থাকিব নালাগে, তই যি ভাল দেখ সেইটো পথেৰে নিজে আগবাঢ়ি যা, আৰু মোৰ আশীৰ্বাদ সদায় তোৰ লগতে আছে। এনেধৰণে কৈ তেওঁ সেই পথটো দেখুৱাই দিলত আৰু আমি বিশেষ সময় মানে ৰৈ থকা নহ'ল, আৰু মা দেউতাৰ লগত আলোচনা কৰি মা দেউতাই ক'লে বোলে আমিনো থাকিম কেইদিন, তহঁতিয়ে থাকিবি বেছি দিন, গতিকে যিটো ভাল দেখ তেতিয়া আমি মৰিবৰ সময়ত তোৰ ভালটো দেখি থৈ যাওঁ। এনেধৰণে অকণমান উপদেশ দিলে আৰু বাটটো দেখুৱাই দিলে। সেইমতে আমি বাইদেউ ভিনদেউ পেহা পেহী এনেধৰণে মানে আলোচনাত মিলিত হৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে অনুষ্ঠানত অন্তৰ্ভুক্তি হ'ল খুব কম সময়ৰ ভিতৰত। তেনেধৰণে বাকীখিনি পৰ্যায়ৰ কথা আগবাঢ়ি গৈ আছে নহয় বাবে এইখিনিতে আৰু অকণমান সৰু প্ৰশ্ন এটা আমাৰ মনত হয়, অসমততো তেনেকুৱা ধৰক ধৰ্মীয় বহুত অনুষ্ঠান চলি আছে নহয় জানো বাৰু?
আপুনি এই নিৰ্দিষ্ট অনুষ্ঠানটোৰ প্ৰতি কিয় আকৰ্ষিত হ'ল মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যৱস্থাটো আপুনি কিয় আপুনিতো এনেকুৱা দৰ্শন নাছিলে যে আপুনি আগতে অধ্যয়ন কৰিছিলে ধৰ্মটোৰ বিষয়ে এনেকুৱাতো চাগে হোৱা নাছিলে আপোনাৰ ইমান কমটি সময়ৰ ভিতৰত আপুনি এনেকুৱা এটা সিদ্ধান্ত লৈছে সেইটো কেনেকৈ আপুনি সম্ভৱ নামেই যাৰ পৰিচয় প্ৰথম কথা কৃষ্ণ গুৰুজনাৰ নামো হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু আমাৰ সমাজখনো গুৰুজনাৰ নামেৰে নামাংকিত হৈছে মাত্ৰ শেষত একেবাৰে এটা শব্দ লগাইছে সংঘ শ্ৰীমন্ত শংকৰদেৱ হয় সংঘ শব্দটোহে লগাই দিয়া হৈছে বাকীকেইটা আমাৰ গুৰুজনাৰ নামেই আছে হয় হয় সমাজখনৰ নাম লোৱা মানে গুৰুজনাৰ নাম লোৱা কৃষ্ণ সেইটো আচলতে বেছি আকৃষ্ট হয় বাকীখিনিত মানে সেই ব্যৱস্থাটো প্ৰথম আমাৰ মনলৈ নাই হয় হয় আৰু দ্বিতীয় কথাটো হ'ল সমাজ ঘূৰোতে যিমানখিনি বাপাৰ লগত লগ লাগি এটা অভিজ্ঞতা হয় সকলোৰে সেই অভিজ্ঞতাটোৰ ফালৰ পৰা আমি এটা কথা বুজি পোৱা হ'ল যে যদিও বাকী নাম ধৰ্ম সমাজ বা ভাগৱতী সমাজ বা সত্ৰ সমাজ বুলি আছে বামুণীয়া পন্থ বুলি আছে প্ৰত্যেকতে কয় এটা কিন্তু কৰে অন্য এটা কৃষ্ণ খুব গুৰুত্বপূৰ্ণ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘতহে কয় যিটো কৰে সেইটো কৃষ্ণ তাৰমানে ভাগৱতৰ নিমিনৱ সিদ্ধ সংবাদত যিটো আছে আপুনি আচৰি ধৰ্ম আনকো শিকায় কৃষ্ণ সেই ভাগৱতৰ ধৰ্ম জানা মানে সেই কৃষ্ণ দৰ্শনটো কেৱল ইয়াতে আছে হয় বাকী বাৰু খুব সুন্দৰকৈ আপুনি আপোনাৰ মানে ভাল লাগিলে আপোনাৰ কথাখিনিৰ জৰিয়তে আজি এটা আমাৰ মনৰ খুৰধুৰণি দূৰ কৰিলে আপুনি আপোনাৰ বহুমূলীয়া সময় দিলে হয়নে বাৰু এইখিনিতে আপুনি ক'লে আৰু অকণমান জানিব মন থাকিলে তথাপিও যদি আপুনি অসুবিধা নাপায় ইমান কমটি সময়ৰ ভিতৰত আপুনি এজন এনেকুৱা এক সুদক্ষ মানে ইমান ধুনীয়া এজন বক্তা আৰু ভাগৱত এনেকুৱা নহয় যে আপুনি ইমান কমটি দিনৰ ভিতৰত গোটেই বস্তুটো আয়ত্ব কৰি ল'ব যে ইমান কমটি সময়ৰ ভিতৰত আপুনি কিন্তু গোটেই বস্তুটো আয়ত্ব কৰি আগতে কিবা ভাগৱত চৰ্চন বা এনেকুৱা অধ্যয়ন বা ভাগৱতৰ ওপৰত কিবা এনেকুৱা পাইছিলে নেকি নাই আপোনাৰ হঠাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতহে আপুনি ব্যাখ্যাকাৰ ৰূপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে অসমৰ জনমানসত সেইটো কথা আচলতে এনেকুৱা ভাগৱত অধ্যয়নৰ লগত বয়সৰ ফালৰ পৰা আমি সৰুৰ পৰাই মানে জড়িত কৃষ্ণ প্ৰথম কথা দিহানামৰ মাজেৰেহে নিজক লৈ গৈছিলোঁ দিহানাম খুব ভাল লাগে নেগেৰা সকলোখিনিয়ে নিজে বজাওঁ হয় আৰু আমাৰ দিহানামৰ দলটোৰ নামো আছিল জ্যোতিময় কৃষ্ণ তাৰপাছত দিহানামৰ মাজেৰে আগবাঢ়ি যাওঁতে সেই দিহানামষাৰেনো কি কৈছে তাৰ ওপৰত মাজত ভাঙনিটো যেতিয়া থাকে আমাৰ কথা ভাঙনি বুলি কথা ভাঙনি দিওঁতে সেই কথাখিনি অকণমান ৰাইজৰ আগত দাঙি ধৰা হয় এনেধৰণে দাঙি ধৰোঁতে তাৰ ভিতৰৰ মাজলৈ সোমাই যাওঁতে সেইটো ঈশ্বৰৰ কৃপা একেষাৰে ক'বলৈ গ'লে ঈশ্বৰৰ কৃপা অবিহনে গছত লাগি থকা মানে শুকান পাতটো তললৈ সৰি নপৰে আৰু লাগিব ভকতৰ আশীৰ্বাদ ভকত হ'ল চৈতন্যমূৰ্তি ভগৱন্তৰ ৰূপ শাস্ত্ৰে আমাক দৰ্শন কৰাইছে আৰু তেনেধৰণে আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ একেবাৰে সৌভিক যোৰহাট জিলাৰ কাকজানৰ আমাৰ সোণাৰাম চুতীয়া ককাৰে নাতি বুলি ক'লেও ভুল নহয় প্ৰাঞ্জল প্ৰতিম বৰা তেওঁ মানে ইউটিউব চেনেলত আৰু ফেচবুকত সেই কথাখিনি অকণমান আমাক নজনোৱাকৈ দাঙি ধৰিলে দাঙি ধৰাৰ লগে লগে ভকতৰ আৰু বাপাই বা ৰাইজৰ এক সঁহাৰি পোৱা গ'ল সেই সঁহাৰিয়ে ছ'চিয়েল মিডিয়াত অকণমান মানে প্ৰচাৰটো লৈ যোৱাৰ লগে লগে মানে আজিৰ দিনটোলৈকে আৰু তেনেধৰণে থমকি ৰ'ব লগা হোৱা নাই আৰু যিহেতু আৰু এটা কথা এইখিনিতে ক'ব লাগিব এনেধৰণে যে ভক্তি কৰিবলৈ আচলতে সমাজৰ প্ৰয়োজন নাই মানুহ জীয়াই থাকিবলৈ এখন সমাজ প্ৰয়োজন কিন্তু ভক্তিৰ ক্ষেত্ৰত সমাজৰ কথাটো নাহে সেইটো কাৰণে আমি গুৰুজনাই দিয়া যিটো আজি আমাৰ নিৰ্দিষ্ট বক্তা জগত বনিয়া বাবুৰ কথাখিনি কৈছে যে ভক্তিয়ে কোনো যুক্তি নামানে ভক্তিৰ লগত যুক্তি নাই তাৰমানে মই BA পাছ MA পাছ সেই চাৰ্টিফিকেটখন চাই ভগৱন্তৰ বৈকুণ্ঠলৈ নিম এই কথাটো নাই কোৱা যে আমুক অনুষ্ঠান সমাজৰ অন্তৰ্ভুক্তি বাপজন আমুক পদত অধিষ্ঠিত হৈ আছে আমুক সত্ৰাধিকাৰ এনেকুৱা যিবিলাক উপাধি আমি লৈ থাকোঁ সেই উপাধিবিলাক চাই ভগৱন্তৰ বৈকুণ্ঠলৈ নিম স্বৰ্গত থম নৰকত থম এনেকুৱা ব্যৱস্থা ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত নাই কিন্তু জীয়াই থাকিবৰ কাৰণে এখন সমাজ প্ৰয়োজন সেইটো কাৰণে আমি সমাজখন নিৰ্বাচন কৰি ইয়াতে সোমোৱা হ'ল কিন্তু সেই সমাজখনত সোমাই আমি এইটো নহয় যে আমি আমুক সমাজত ভাগৱত কথা নকম আমুক সমাজলৈ নাযাম কিন্তু আমাৰ শাস্ত্ৰৰ এটা দৰ্শন এনেকৈ দিছে যদি আমি শুদ্ধ সমাজখনতো থাকোঁ কিন্তু শাস্ত্ৰৰ বিপৰীত নিয়মটো যদি পালন কৰোঁ যেনে ধৰক এটা আত্মা অবিনাশী শৰীৰ হ'ল বিনাশী এতিয়া অবিনাশী আত্মাৰ কথাটো আমি প্ৰত্যেক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজৰ বাপাইসকলে জানো আমি জনাৰ পাছতো যদি পিতৃ পৰলোকগামী হ'ল বুলি আমি যদি বছৰকৰ মূৰত
বছৰেকীয়া কৰ্মটো কৰোঁ। কৃষ্ণ মুখেৰে কৈছোঁ নাম পাতিছোঁ, কিন্তু অনুষ্ঠানটো দেউতাৰ মানে মৃত্যুৰ তিথি দিনাহে পাতিছোঁ। কৃষ্ণ সেইটো কিন্তু শাস্ত্ৰমতে ভুল। ভুল তেনেকুৱা অনুষ্ঠানত যদি আমাক নিমন্ত্ৰণ কৰে, তেতিয়া আমি অনুষ্ঠানো হ'লেও আমি সেইটো অনুষ্ঠানলৈ নাযাওঁ। কৃষ্ণ তেওঁ কৃষ্ণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজৰ অন্তৰ্ভুক্তি হ'লেও আমি তাত অনুষ্ঠান নকৰোঁ। কৃষ্ণ আৰু দ্বিতীয়তে যদি জন্মদিন বা এনেধৰণে ইচ্ছা কৰে, বামুণীয়া পন্থৰ হ'লেও হয় তেওঁ যদি ইচ্ছা কৰে যে আপোনাৰ মুখেৰে আপোনাৰ চৰণৰ ধূলাৰে আমি গৃহত ভকতৰ সেৱা ভগৱন্তৰ নাম মানে আমি শুনিব ইচ্ছা কৰোঁ, কৃষ্ণ তেতিয়া তেওঁ বামুণীয়া পন্থৰ হ'লেও সেই ইচ্ছাটো আমি ঈশ্বৰৰ ইচ্ছা বুলি ভাবি তেওঁ ঘৰত গৈ আমি সেই অনুষ্ঠানভাগ কিন্তু কৰোঁ। সেই কথাটো আমি মানে কৃষ্ণ। তেনেধৰণে ভাবোঁ গুৰুজনাত। গতিকে কৃষ্ণ ভক্তিয়ে কোনো যুক্তি নেমানে যে আমি যিভাগ অনুষ্ঠানত আছোঁ আমি আচলতে বিষয়টো অধ্যয়ন কৰিব লাগিব, কৃষ্ণ। কৰিলৈ বস্তুখিনি আমি বুজিবলৈ চেষ্টা কৰিব লাগিব, কৰিলৈ সেই পথে যাব লাগিব। আচলতে কৃষ্ণ তেনেকৈ ভাবা। সঁচাকৈ বাপ সঁচাকৈ বহুত ভাল লাগিলে। আমি আজি সঁচাকৈ আমি এই অধিৱেশন আৰু আমাৰ আমি শেষ আজি হৈছে অলপ দিনতে নামঘৰৰ মানে নিৰ্মাণৰ কাৰ্যত থাকোঁতে হয় আমাক নলবাৰী নে এনেকুৱা এটা ছাইডৰ পৰাই গৈছে নামনি অসমত হয়। মানে শিৱৰাত্ৰি অনুষ্ঠানত নাম পাঠ আৰু এনেকুৱা ব্যাখ্যা অনুষ্ঠান কৰিবলৈ মাতিছে। আৰু তেতিয়া আমি কৈছোঁ যে আমি তেনেকুৱা অনুষ্ঠানত নাযাওঁ। সুধিছে কিয় নাযায়তো আমাৰ ব্যক্তিগত আৰু সেইটো শাস্ত্ৰৰ কথা, সকলোকে হয় কৈ লাভ নাই, কৈ লাভ নাই আমি যাব নোৱাৰোঁ। আমাৰ নামঘৰীয়া বাপৰ লগতো আমি আলোচনা কৰিছিলোঁ। কৃষ্ণ বাপে ধেমালিতে আমাক কৈছে আৰু যেনিবা যোৱা বোলে গগৈবাক 50,000 ল'বলৈ ল'ম বুলি কওক, তেতিয়াহে যাব পাৰিম বুলি কওক। তেনেধৰণে এটা হাঁহি খুৰাকো আনন্দ খুৰাকো হৈছিল। হয় 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 তাৰপাছত আমি বৰপেটা জিলালৈ গৈছিলোঁ এদিন অনুষ্ঠান হয় কৰিবলৈ। হয় আমাৰ জীৱনৰ কিছু মুহূৰ্ত এনেকুৱা হৈছে বাৰু যে বৰপেটা জিলাত আমি অনুষ্ঠান কৰিবলৈ যাওঁতে জেগাডোখৰ নাম আছিল পাঠশালাৰ মানে সমীপৱৰ্তী। হয় সন্মুখত আছে আমাৰ গুৰুগৃহভাগ কৃষ্ণ। আৰু গুৰুগৃহভাগৰ সন্মুখতে পদপথ মানে ৰাস্তা, হয় ৰাস্তাৰ সন্মুখত নামঘৰৰ প্ৰাংগণ, মানে নামঘৰৰ কিবা অনুষ্ঠান হ'লে অঁ সেই মুকলি জেগাডোখৰত হয়। হয় কিন্তু সমাজ ব্যৱস্থাৰ দুটা ব্যৱস্থা হোৱাৰ কাৰণে সেই মুকলি ঠাইডোখৰতে শিৱ মন্দিৰ ভাগ নিৰ্মাণ কৰিলে অঁ আৰু আমাক বহুৱাই দিলে শিৱ মন্দিৰ ভাগৰ সন্মুখতে পাঠ আৰু ব্যাখ্যা কৰিব অঁ আসন ভাগ আমাক দি দিলে। আৰু আমি তেতিয়া কৈছোঁ, আমি আসন দিয়াৰ লগে লগে আমি বহিছোঁ, আসন ভাগ হয় লৈছোঁ। হয় লোৱাৰ পাছতে আমি এটা কথাই কৈছোঁ যে আপোনালোকে আমাক নিমন্ত্ৰণ কৰিছিলে নামঘৰৰ প্ৰাংগণ বুলি, হয় আৰু আমি আহি দেখা পাইছোঁ শিৱ মন্দিৰ প্ৰাংগণ। প্ৰাংগণ হয় যদি আজি আপোনালোকৰ ইয়াত আমি ভাগৱত মানে কৃষ্ণ কথা আমি আলোচনা কৰিব লাগে, তেতিয়াহ'লে যিহেতু শিৱ মন্দিৰ প্ৰাংগণ গতিকে শিৱগীতা আনি দিব লাগিব, কিন্তু আমি শিৱগীতা পাঠ নকৰোঁ। নকৰোঁ গতিকে যদি আমি অনুষ্ঠানটো আজি কৰিব লাগে তেতিয়াহ'লে আমাক নামঘৰৰ মাজত আসন ভাগ দিয়ে। কৃষ্ণ তেতিয়া উদ্যোক্তা মণ্ডলী সেই কথাটো বুজি লৈ তৎকালে মানে আসন ভাগ আকৌ স্থানান্তৰিত কৰি নামঘৰৰ ভিতৰলৈ লৈ গৈছে। কৃষ্ণ সেইখিনি সঁহাৰি আপুনি তেওঁলোকৰ পৰা পালে পাইছে আৰু গোটেইখিনি উঠি অহা যুৱক হয় হয় তেওঁলোকে কৈছে যে আমি কথাটো নাজানো, আমাক হয়। মানে জনাই দিয়া কোনো বয়োজ্যেষ্ঠ ব্যক্তিও নাই ইয়াত। নাই আপুনি হয় যে জনাই দিলে আমি নথৈ আনন্দিত হৈছোঁ। কৃষ্ণ কৃষ্ণ তেনেধৰণে সেই সমস্যাটো মানে সমাধান হৈছে। হয় হয় বহুখিনি অভিজ্ঞতা হৈছে যাওঁতে। নিশ্চয় 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 নাই সঁচাকৈ বা ভাল লাগিলে। অসমৰ জনমানসত আপুনি নতুন প্ৰজন্মৰ এজন উদীয়মান ভাগৱত ব্যাখ্যাকাৰী হিচাপে সঁচাকৈ এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ সূচনা আপোনাৰ পৰা আৰম্ভ হৈছে। আৰু বহু নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে অন্ততঃ ধৰ্ম কিয় কৰিব লাগে, ধৰ্মত কোনটো সত্য কোনটো অসত্য, এই গোটেই বস্তুখিনি তেওঁলোকে বিশ্লেষণ কৰাৰ এটা সুবিধা পাইছে ব্যাখ্যাৰ যোগেদি। আৰু আমিও ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ, আশা ৰাখিছোঁ যাতে আপোনাক আশু আৰোগ্য কামনা কৰক, সদায় নিৰোগী কৰি ৰাখক, সুস্বাস্থ্যৰ গৰাকী কৰক, আৰু অনাগত সময়টো এনেকৈ ধৰণে আপুনি কৰি যাওক। গতিকে আপোনাৰ বহুমূলীয়া সময় আমি ল'লোঁ। বহুমূলীয়া আজি সঁচাকৈ খুব গুৰুত্বপূৰ্ণ কেইটামান মনৰ বহু দিনৰ পৰা থকা খুৰধুৰণি আজি মাৰ গ'ল। গম পালোঁ খুব কমটি সময়ৰ ভিতৰত আপুনি ইমানখিনি বস্তু আয়ত্ত কৰি এনেকুৱা ধৰণৰ পৰিৱৰ্তনৰ সূচনা আপুনি কৰিছে। সঁচাকৈ ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। সদৌ শেষত আমাৰ আজি এই অনুষ্ঠানটো বৃহৎ অনুষ্ঠানটোত উপস্থিত থকা বাপ সমস্তকো মই এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত বাপাই সমস্ত বহি আজি আমাৰ প্ৰাণজিৎ গগৈ ডাঙৰীয়াৰ খুব বহুমূলীয়া কথা কিছুমান গম পাবলৈ সক্ষম হ'ল। মই সকলোকে এবাৰ কৃষ্ণ কৃষ্ণ বাপ আজি এতিয়া যিহা সিদ্ধ হ'ব, কৃষ্ণ সেই সিদ্ধ সাজ বৰপেটা এজন শহীদ বাপে আমালৈ পঠিয়াইছিলে অঁ কৃষ্ণ আমাৰ জৰিয়তে।
আমি বাপজনাক কৈছিলোঁ যে আপুনি অনুষ্ঠান থাকিলে কিবা ভাগ দিব লাগিব ভকতৰ বাবে। কৃষ্ণ তেৰাই সিদ্ধ এসাঁজ দিয়াৰ কথা ক'লে আৰু আমাৰ আদৰণি সমিতি সিদ্ধান্ত মৰ্মে এতিয়াৰ সিদ্ধ সাজলৈ তেওঁলোকে স্থানান্তৰিত কৰি দিলে কৃষ্ণ আৰু সকলোখিনি তাৰমানে তেওঁ আমাৰ ওপৰতে দায়িত্ব দিলে। কৃষ্ণ আমি সেই দায়িত্ব থাকি বহন কৰি বৰ্তমান তেনেহ'লে আমি ইয়াত উপস্থিত থকা প্ৰত্যেকজনে বহুত বেছি ভাগ্যশালী মানে সঁচাকৈ তেখেতৰ যোগেদি নহয় জানো বাৰু তেখেতৰ যোগেদি আমিতো কোনো কাৰণতে ভবা নাছিলোঁ এনেকৈ এসাঁজ আমি সিদ্ধান্ত গ্ৰহণ কৰিম গতিকে সঁচাকৈ বাপজনালৈ পুনৰ সেৱা জনাই আজি খুব গুৰুত্বপূৰ্ণ কথাখিনি জানিলোঁ ধন্যবাদ কৃষ্ণ সেৱা নমগুৰু জয় গুৰু শংকৰ কৃষ্ণ